আজিৰ আমাৰ মাজলৈ নিমন্ত্ৰিত কৰি আহিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াক। গতিকে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱক মোক মই এটা বস্তু খুজিম। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। Yo, baby, rock and roll. মামা মোক কিবা এটা লাগে, দিবনে? কি লাগিব? মামা ছোৱালীৰ ওপৰততো মোৰ অকণো বিশ্বাস নাই, মোক বোৱাৰী এজনী লাগে, দিব নাই কওক? নিদিলে কিন্তু বহুত বেয়া পাম দেই। চাওকচোন কিমান সাহস। হে মামা সাহস আছেতো নেই, সেইটো কাৰণে খুজিছোঁ। ছোৱালীৰ ওপৰততো অকণো বিশ্বাস নাই, বোৱাৰী এজনীতো আপোনাৰ পৰা মই ল'মেই। সাহসৰো এটা সীমা থাকিব লাগিব। মামা মই নীলাজ হয়, মোৰ কোনো সীমা নাই। সাহসৰ মোৰ কোনো সীমা নাই। সেই বোৱাৰী এজনী কিন্তু মোক লাগিব দেই, তাতে বহাগ মাহি আছে। ছোৱালীৰ ওপৰত মোৰ কোনো বিশ্বাস নাই, দিব লাগিব কিন্তু দেই, নিদিওঁ বুলি নক'ব। মোৰ ভিডিঅ'টো চাই যদি অকণমান হ'লেও আজি আনন্দ পালে ন, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। Yo, baby, rock and roll.